নমস্কাৰ বন্ধুসকল, কি খবৰ? নিশ্চয় ভাল। আৰু আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি বছৰৰ প্ৰথমটো দিন 2021ক 2020ক বাই বাই দি আমি এতিয়া 2021 চনত ভৰি দিলোঁ। গতিকে এইবাৰ যাতে বছৰটো ভালে কুশলে যাওঁ, সকলোৰে সুখ হওক তাৰে কামনা কৰিছোঁ। 2020 চনটো যি হ'ল এই কৰোণা, এই লকডাউন, আৰু তাৰ মাজতে আমাক বহু কথা শিকাই থৈ গ'ল আৰু বহু আমাৰ লোকচানো হ'ল। গতিকে এইবাৰ যাতে বছৰটো ভালে কুশলে যাওক তাৰে কামনা কৰিছোঁ আৰু মোৰ ফালৰ পৰা আপোনালোকক নতুন নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি তাৰ উপলক্ষে আমাৰ বন্ধুসকলে অকণমান আয়োজন এটা কৰিছে, গতিকে তালৈ যাওঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। ব'লক তেন্তে আজি আমাৰ ভিডিঅ' তেনেহ'লে আমি ষ্টাৰ্ট কৰোঁ। আৰু এনেকৈ কৰি চাইকেলখন লৈ ল'লোঁ আৰু এতিয়া গৈ থাকোঁ, ব'লক। আৰু এইটো হৈছে এটা ৰজাদিনীয়া পুখুৰী, নাম হৈছে লিগিৰি পুখুৰী। পাৰিলে আপোনালোকক মই কোনোবা এদিনা ভালদৰে দেখুৱাম। বাপৰে, আৰ্মি গাড়ীখন তামাম লাগিছে ন? আৰু এইফালে আমাৰ আলু বাচিং চলি আছে আৰু এইফালে মাংস কাটিং চলি আছে, কাৰণ খানাত মাংসটো মেইন। আৰু ফাইনেলি অৱশেষত পাই গ'লোঁ আমাৰ সেই খানা খোৱা স্থলী। আৰু গৈ আছোঁ এতিয়া তললৈ নামি, গৈ আছোঁ এতিয়া অকণমানি ৰাস্তাৰে, কৰি আছোঁ ভিডিঅ'। বাপৰে বহুত হৈ গ'ল, বাদ দিয়ক এইবিলাক। সকলো বজাৰ পাতি কৰাৰ পিছত এয়া চাওক আমাৰ যুঁজা চলি আছে আৰু সিহঁতক কান্দ চাওক এইকেইটা। এইবোৰ কি বস্তু? ছোৱালীবোৰে কৰিছে দেই, ছোৱালীবোৰৰ কাম বোলে, মজা। আৰু এইডোখৰে হৈছে আমাৰ আজি খানা খোৱা ঠাইডোখৰ। আৰু এনেকৈ কৰিয়ে জুই ধৰাৰ কাম আৰম্ভ কৰিছে আমাৰ ইয়াত দীপ্তহুজ দত্ত। মোৰ কেইবাটাও ভিডিঅ' দেখিছে আপোনালোকে, হাই বুলি কৈ দিয়ে। আৰু এইফালে আমাৰ ভাত পতা কাৰ্যসূচী হৈ গ'ল। কৃষ্ণ যাতে ভাতখিনি ধুনীয়াকৈ সিজিবা আৰু নেদেৰিবা। পিকনিকৰ অলপ মই দূৰলৈ গুচি আহিছোঁ, কাৰণ তাত গান বাজনা বাজি আছে, কাৰণ কপিৰাইট লাগি যাব পাৰেতো। আৰু আপোনালোকে মোক এটা কথা কওক, একদম হাবি মাজলৈ গুচি আহিলোঁ হা। আপোনালোকে মোক এটা কথা কওক যে আপোনালোকে যে 31 ডিচেম্বৰ বা 1 জানুৱাৰী বুলি যে আপোনালোকে খানা এটা খায়, সেইটো কি উদ্দেশ্যত খায়? যদি আপোনালোকে কমেণ্ট দিয়ে, মই এটা কম্পিটিশ্যন পাতিছোঁ, যিটো কম্পিটিশ্যন নেকি, যদি আপোনালোকে কমেণ্ট দিয়ে আৰু সেই কমেণ্টত জিকি মই আপোনালোকক কথা দিছোঁ যে মই আপোনালোকক 10 লাখ টকা কেছ দিম। আৰু ইয়াকে কোৱা হয় গাঁৱলীয়া ভাষাত বা আমাৰ স্পষ্ট ভাষাত গাজা। কৰি অকণমান ধেমালিৰ মাজেৰে ভিডিঅ'বিলাক বনাবলৈ চেষ্টা কৰোঁ, আপোনালোকে কেনে পায় নেজানো। ইয়াৰ পিছৰ ভিডিঅ' আহি আছে, অকণমান বুৰঞ্জী হ'ব, চাব আপোনালোকে। আৰু যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব, আৰু একদম ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকক দি থাকিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়ে হৈছে আমাৰ গ্ৰুপৰ আটাইতকৈ ফূৰ্তিত থকা ল'ৰাটো। বা এটা ফূৰ্তি চাওকচোন, আও আও আও। আৰু এফালে আমাৰ মাংস বনি আছে। এতিয়া পিকনিকৰ পৰা অলপ আঁতৰি দীপ্তহঁতৰ একদম এই ডাঙৰ বাৰীখনলৈ নেমু টেঙা বিচাৰি আহিছোঁ। নেমু টেঙা পাম নাই? পাম। আৰু দীপ্তহঁতৰ বাৰীলৈ গৈ থাকোঁতে এইখন এখন দলং পালোঁ। দীপ্ত, এখন কোনটো কোম্পানীয়ে বনাইছে? আৰু এনেকৈ গৈ থাকোঁতে আমলখি পালোঁ, আৰু নাখায়নো কেনেকৈ থাকোঁ আৰু নে কি কয়? আমলখিটো খালোঁ, ইমানেই মিঠা আপোনালোকক কি ক'ম আৰু, খাব এইটো লওক। আৰু এটা পৰা পালোঁ নেমু টেঙা। আৰু এইফালে বুট আৰু আলু দি আছে, হালধি লৰাই আছে হেতাই। তোমালোকে হেপী নিউ ইয়েৰ বুলি কৈ দিয়া। অ' ভণ্টিসকল, ভাজি নিমখ কেনেকুৱা হৈছে? বাপেকে ভাজিয়ে দিয়া নাই। বৰ্তমান খাবলৈ হ'ল আৰু ইয়াত আহিছে, আয়োজন চলি আছে। এতিয়া ভিতৰলৈ যাওঁ আৰু তাৰপিছত আপোনালোকক দেখুৱাম বাৰু। এতিয়া ভাতটো অহা নাই, আহিব আৰু লাহে লাহে। আৰু এইফালে বহিলে চাওক,
খাম আৰু আপোনালোকে চাই থাকিব আৰু এয়া আমাৰ ভাত আহি গ'ল এয়া খানাটো খাই আছোঁ মাংস দিয়াই নাই দবালে মাংস দিয়াই নাই মই দবাই দিলোঁ আৰু এতিয়া অকণমান দেৰি কাৰণে গানটো অফ কৰি দিছোঁ কাৰণ কপিৰাইট লাগি যাবতো আৰু খাওঁ আৰু এতিয়া নে কি কয় বন্ধুসকল আৰু লাষ্ট ওৱান পিচ বাকীহে বাৰু কেনেকৈ ৰ'বা এই পিচ কওকচোন বাৰু খালোঁ আৰু ইয়াৰ পৰা এতিয়া বিদায় ল'ব লাগিব আৰু যিহেতু অলপ অকণমান দূৰ আছে আমাৰ ঘৰলৈ বিদায় ল'ম আৰু কথাখিনিতো ক'লোৱে আমাক 2020 বহুত শিকাই থৈ গ'ল আৰু বহুতো আগৰখিনি যে গম পালে আপোনালোকে গতিকে নকওঁ গতিকে আজিলৈ ভিডিঅ'টো ইমানে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই অলপ ভাল পালে ফূৰ্তি কৰিলোঁ অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ কি পালে কি নাপালে নাজানো মুঠতে যদিহে আমাৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ বাই বাই ৰং বই অৱশেষত খাবলৈ হ'ল আৰু অ' মাই গড